নমস্কাৰ। আপোনালোকক আমাৰ এই A to Z অসমীয়া চেনেলটোলৈ সম্ভাষণ জনালোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কাকো একো দি অহংকাৰ নকৰিবা। কোনে জানে আপুনি এতিয়া দান দিছেনে পূৰ্ব জীৱনৰ ঋণ পৰিশোধ কৰিছে? অহংকাৰৰ বাবে এজন ব্যক্তিৰ সুনাম, বংশ আৰু গৌৰৱ এই তিনিওটাই হেৰাই যায়। এইটো সঁচা যে মানুহে ভুল কৰি কিবা এটা শিকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ গোটেই জীৱন ভুল কৰি থাকিব আৰু ক'ব যে আমি শিকিছোঁ। যেতিয়া মানুহে নিজৰ ধৰ্মক লৈ গৌৰৱ কৰে, তেতিয়া তেওঁৰ হাতত অন্যায় হ'বলৈ আৰম্ভ কৰে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, এবাৰ ক্ষমা কৰি ভাল হওক, কিন্তু একেজন ব্যক্তিক পুনৰ বিশ্বাস কৰি কেতিয়াও ভুল নকৰিব। প্ৰত্যেকৰে নিজস্ব শক্তি থাকে। যিদৰে হাবিত মাছে দৌৰিব নোৱাৰে আৰু সিংহ পানীত ৰজা হ'ব নোৱাৰে, সেয়েহে সকলোকে গুৰুত্ব দিব লাগে। মানুহ যিমানেই ধুনীয়া নহওক কিয়, তাৰ ছাঁ সদায় ক'লা। সেয়ে মই শ্ৰেষ্ঠ, ই আত্মবিশ্বাস, কিন্তু মই অকলেই শ্ৰেষ্ঠ, এইটো অহংকাৰ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, মই কাৰো ভাগ্য সৃষ্টি নকৰোঁ, নতুবা কাৰো কৰ্মৰ ফলো নিদিওঁ। সেই সকলো ভোগ কৰাজনৰ নিজৰ আৰ্জন। ধন্যবাদ।